চৰ্চা কৰি দৰং জিলাৰ ধলপুৰৰ সংখ্যালঘু ৰাইজৰ পদুফুলক ভোট দি জয়যুক্ত কৰিব বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া। ভাৰত মাতা কি জয়, বন্দে মাতৰম, নৰেন্দ্ৰ মোদী কি জয়, হিমন্ত বিশ্ব শৰ্মা কি জয়, দিলীপ শইকীয়া কি জয়, পৰমানন্দ ৰাজবংশী কি জয়, এই শ্লোগান দেখা গ'ল দৰং জিলাৰ চৰ্চাপুৰী ধলপুৰৰ সংখ্যালঘু ৰাইজৰ মুখত। উল্লেখযোগ্য যে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা দৰং জিলাৰ সংখ্যালঘু মৰ্চাৰ ইনচাৰ্জ ইক্ৰামুল হুছেইনৰ নেতৃত্বত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত চৰচাপুৰী ধলপুৰত অনুষ্ঠিত হোৱা বিজেপিৰ এখনি নিৰ্বাচনী সভাত দেখা গৈছিলে অগণন বিজেপি সমৰ্থকৰ। সংখ্যালঘু ৰাইজৰ সমস্যাৰ অন্ত নাই। চৰচাপুৰীৰ ৰাইজে বাৰিষাৰ সময়ত বানপানী, ৰাস্তা ঘাট, স্বাস্থ্য, শিক্ষা, বিজুলী এই সকলোতে সমস্যাৰ জৰ্জৰিত। সমস্যা কেৱল মোদী চৰকাৰৰ বাবে সম্ভৱ। সেয়ে এইবাৰ কংগ্ৰেছ চৰকাৰ নহয়, এইবাৰ আমি চৰচাপুৰী ধলপুৰত সংখ্যালঘু ৰাইজে পদম ফুলৰ ছবিত ভোট দি দৰং ওদালগুৰি সমষ্টিৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াক বিপুল ভোটত জয়যুক্ত কৰি নৰেন্দ্ৰ মোদীক দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনাম। উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা দৰং জিলাৰ সংখ্যালঘু মৰ্চাৰ ইনচাৰ্জ ইক্ৰামুল হুছেইন, দৰং জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আবু তালেব আহমেদ, দৰং জিলাৰ সংখ্যালঘু মৰ্চাৰ সম্পাদক আব্দুল মজিদ আৰু দৰং জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মনিৰ মহম্মদ চাহাদেৱে উক্ত সভাৰ সন্দৰ্ভত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা দৰং জিলা সংখ্যালঘু মৰ্চাৰ ইনচাৰ্জ ইক্ৰামুল হুছেইন, এগৰাকী ভোটাৰ আৰু দৰং জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আবু তালেব আহমেদে চৰচাপুৰী ভোটৰ ৰাজ্যৰ সমস্যা সমাধানৰ সন্দৰ্ভত আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে চাওঁ, শুনো আহক। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। মই দৰং জিলাৰ ইনচাৰ্জ হিচাপে মাইনৰিটি মৰ্চাৰ ইনচাৰ্জ হিচাপে মই দলে নিযুক্তি দিছে। মই ধলপুৰ আহিফালে মই যি দেখা সোমালোঁ ৰাস্তা পদূলি কথা, এতিয়া আমাৰ বিশেষকৈ সংখ্যালঘু মানুহখিনি, আগতে আমাৰ সংখ্যালঘু মানুহখিনি কংগ্ৰেছৰ লগত জড়িত আছিল। যে কংগ্ৰেছ চৰকাৰ হয় আমাৰ বিজেপিৰ, তেখেতসকলে ভোট দিয়ে কংগ্ৰেছক বা বিধায়ক বনায় কংগ্ৰেছক। এতিয়া বেলেগ দলৰ যেতিয়া বিধায়ক বনায় তেখেতসকলে আকৌ গৈ ফালে আমাৰ বিজেপিতে জইন কৰে কিছুদিন পিছত, সেনেকৈ জেগাবিলাক ডেভেলপ হোৱা নাই। মই তেওঁলোকক এইটো আহ্বান জনাইছোঁ আজিৰ মিটিঙৰ জৰিয়তে, এইবাৰ কমচে কম আমাৰ লগত আহক বা চাথ দিয়ক। আমি যিহেতু আমাৰ অসমত ৰাজ্যত আমাৰ বিজেপি চৰকাৰ চলি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি আছে। চেণ্ট্ৰেলৰ আমাৰ নৰেন্দ্ৰ মোদীজী ডাঙৰীয়াৰ চৰকাৰ চলিছিল। এতিয়া লোকসভা নিৰ্বাচন, আকৌ আমি 400+ আসন লৈ পেলাই আকৌ আমি চেণ্ট্ৰেলত চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম। যিহেতু আমি চেণ্ট্ৰেলৰ চৰকাৰ গঠন কৰিম, আমাৰ কেন্দ্ৰীয়জনো জিকিব বিজেপিত। আমি যদি তেওঁক আমাৰ মাইনৰিটি বা সংখ্যালঘু ভোট কিছু দি পেলাই তেওঁৰ লগত যদি আমি অংশীদাৰ হ'ব পাৰোঁ, নিশ্চয় আমাৰ এইবিলাক জেগাৰ ৰাস্তা ঘাটৰ বহুত ডেভেলপমেণ্টৰ কাম হ'ব। তেওঁলোকৰ সমস্যাৰ কাৰণেতো বিগত নিৰ্বাচনবিলাকত তেওঁলোকে কংগ্ৰেছক ভোট দিছিল বা কিছুমান জেগাবোৰ ঠাই লৈ পেলাই দলগাঁও হওক কিবা হওক তেওঁলোকে AIDFক ভোট দিছিল। তাৰমানে দিয়াৰ পিছত আমাৰ যিবিলাক ভাষিক সংখ্যালঘুৰ যিবিলাক আমাৰ সমস্যাখিনি সমস্যাই থাকি গ'ল। কোনো বিধায়কে বা কংগ্ৰেছ চৰকাৰ থকা সময়ত আমাৰ সংখ্যালঘুৰ পৰাও মিনিষ্টাৰ পাইছিল, তেখেতসকলে আজিৰ তেওঁলোকৰ কাৰ্যকাল থকালৈকে কোনো সংখ্যালঘুৰ এই ডেভেলপমেণ্টৰ কাৰণে একো মাত মতা নাই। NRCৰ সমস্যাই হওক বা ডিপুটৰ সমস্যাৰ ক্ষেত্ৰত হওক, মাটিৰ পট্টাৰ সমস্যাৰ ক্ষেত্ৰত হওক, একো ডেভেলপমেণ্টৰ কাম কৰা নাই। কিছুমান জেগাত এই ৰাস্তা ঘাটৰো কাম কৰা নাই। এইবাৰ আমি যেতিয়া চৰচাপুৰী ইনচাৰ্জ হোৱাৰ পিছত মই দৰং জিলাৰ যেতিয়া ইনচাৰ্জৰ দায়িত্ব পালোঁ, তেতিয়া চৰচাপুৰীত মই সোমাই আছোঁ। তেতিয়া সোমোৱাৰ পিছত আমাৰ সংখ্যালঘু ৰাইজৰ যিখিনি আৱেগ বিগত নিৰ্বাচনবিলাকত যেনেকৈ কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিছিল, তেওঁলোকে আমাক কথা দিছে, মাৰ বান্ধি থিয় হৈছে। এবাৰ বিজেপিৰ লগত আছে, বিজেপি কেন্দ্ৰীয়জনক বিপুল ভোটত দি পেলাই জয়যুক্ত কৰাই পেলাই আমাৰ মোদী চাহাবৰ চৰকাৰৰ লগত অংশীদাৰ হ'ব আৰু তেওঁলোকে নিশ্চয় ইয়াৰ পৰা চৰকাৰ অংশীদাৰ হোৱাৰ পিছৰ পৰা আমাৰ মাইনৰিটিৰ এৰিয়াত ডেভেলপমেণ্ট বহুত আগুৱাই যাব। তাৰমানে দেখা গৈছে ইয়াতে স্বাস্থ্য, শিক্ষা বিভিন্ন ক্ষেত্ৰত পিছপৰি আমি দেখিছোঁ, যিহেতু আহি থাকোঁতে দেখিছোঁ। যদি দিলীপ শইকীয়া জিতে, তেওঁলোকে যদি তেওঁলোকৰ মূল্যৱান ভোটে যদি জয়ী হয়, ইনচাৰ্জ হিচাপে এই ৰাইজৰ সমস্যা সমাধানৰ কেনে দিশত মাত মাতিব? মই
যেহেতু মাইনৰিটিৰ ইনচাৰ্জ মই 100% আমাৰ জাতিটোৰ কাৰণে বা মাইনৰিটি মানুহৰ কাৰণে মই মাত মাতিম বা তেওঁৰ আমাৰ এই মাইনৰিটি মানুহখিনি সেইকাৰণে মই আহ্বান জনাইছোঁ আপোনালোকে যদি ভোট দিয়ে তেতিয়াহে আমি দাঁতিকৈ ক'ব পাৰিম বুকু ফুলাই ক'ব পাৰিম যে আমি ভোট দিছোঁ মাইনৰিটি মানুহখিনি আমাক এইখিনি অসুবিধা আছে অসুবিধাখিনি আপোনালোকে হেৰি কৰি দিয়ক আমাক আঁতৰাই দিয়ক বা এই সুবিধাখিনি সুবিধা কৰি দিব লাগে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি পেলাই স্কুল কলেজৰ পৰা আৰম্ভ কৰি পেলাই এইখিনি মই উত্থাপন কৰিম তেওঁৰ ওচৰত বা মই লাগিলে আমাৰ ৰাজ্য চৰকাৰৰ মুৰব্বী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই লগ ধৰি কথাটো মই জনাম তাৰমানে আজি কেনেকুৱা অনুভূতি হৈছে যে মাইনৰিটি গোটেই মানুহখিনিয়ে তাৰমানে নিজে কাম বন এৰি বা ৰোজা ৰাখিও তাৰমানে আজি মিটিঙত আহিছে মোৰ বহুত তাৰমানে আনন্দ অনুভৱ কৰিছোঁ মই আজি ইফতাৰৰ আগমুহূৰ্তত আৰু চাগে 15 মিনিট সময় আছে ইফতাৰৰ কাৰণে তথাপিও মানুহখিনি যে একগোট হৈ পেলাই আমাৰ কথাবিলাক শুনিলা সিহঁতে তেওঁলোকে শুনিছে কথাবিলাক তেওঁলোকৰ যিখিনি সমস্যা কথাখিনি আমি অৱগত হ'লোঁ বা গম পালোঁ এইখিনি কাৰণে আমাৰ এইখিনি ৰাজ্যত ধলপুৰ ৰাজ্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত তেওঁলোকৰ পৰা আমি বহুত সহায় বা সঁহাৰি পাম বুলি আশা ৰাখিছোঁ কাৰণ সঁহাৰি এনে মিটিঙত নহয় তেওঁলোক মই অনুৰোধ জনাইছোঁ আমাক ভোটৰ ক্ষেত্ৰত সঁহাৰি জনাব লাগে তেতিয়াহ'লে আমি এই কথাবিলাক উত্থাপন কৰিব পাৰিম মাইনৰিটি মানুহৰ যিবিলাক সমস্যা আছে এনেকুৱা হয় যে যিসকল প্ৰাৰ্থীয়ে ইলেকশ্যনত জয়ী হয় পিছত যিসকলে ভোট দিয়ে বুঢ়াঙুলি দেখুৱাই দিয়ে এই ক্ষেত্ৰত কি ক'ব এতিয়া চাওক আপুনি কথাটো কৈছে আমাৰ মাইনৰিটিৰ ক্ষেত্ৰত মাইনৰিটি মানুহে আজি নগণ্য পাৰ্চেণ্টহে বিজেপিক ভোট দিছে তাৰমানে একেবাৰে কাউণ্টিং কৰি ওলাব পাৰি কোনোবা চেণ্টাৰত 0 পাইছে কোনোবা চেণ্টাৰত 10টা 5টা 15টালৈকে পাইছে যেতিয়া ভোট দিব নিশ্চয় আমাৰ মাইনৰিটি মানুহখিনিৰ লগত ভোট নিদিয়াকৈ আমাৰ চৰকাৰৰ পৰা কোনো এটা আঁচনিৰ ক্ষেত্ৰত তেওঁলোকে তাৰমানে বিচলিত হোৱা নাই তাৰমানে চব আঁচনিৰ ক্ষেত্ৰত তেওঁলোকে 100% বিশেষকৈ আমাৰ চৰকাৰে যিবিলাক আঁচনি লৈছে আমাৰ মাইনৰিটি মানুহখিনিয়ে তাৰমানে বেনিফিটেড হৈছে ৰাজ্যত যদি ভোট দিব তুমি আজি কি আশ্বাস দিবা যিহেতু ৰোজা মাহ চলি আছে কি আশ্বাস দিবা ইয়াৰ মই যেতিয়া চৰ্চাপুৰী ইনচাৰ্জ হোৱাৰ চৰ্চা মানে দৰং ডিষ্ট্ৰিক্টৰ ইনচাৰ্জ হৈছোঁ তো চৰ্চাপুৰীত মই 2 বাৰ সোমালোঁ এইখিনি দলপুৰী 2 বাৰ সোমোৱাৰ পিছত মই 2টা ছাইডত যেনেকৈ মই চালোঁ জেগাখিনি ৰাস্তা ঘাটৰ পৰা বিশেষকৈ তেওঁলোকৰ 1 নম্বৰ অসুবিধা সমস্যাটো হৈছে ৰাস্তাৰ ৰাস্তাটো ইহঁতক খুলি দিব লাগে ৰাস্তাটো উচ্ছেদত ৰাস্তাটো ইহঁতৰ অলপ অসুবিধা হৈছে অহা যোৱাৰ কাৰণে আৰু বহুত জেগা 15-20 কিলোমিটাৰ ঘূৰি পেলাই হাই ৰোডত যাব লাগে এইখিনি মই অচিৰে মই আমাৰ সাংসদ যিহেতু তেওঁ আগতে আমাৰ সাংসদ আছিল এতিয়া আকৌ টিকেট পাইছে দলে পাৰ্টিটো দিছে তেওঁলোকৰ কথাটো পাতিম আৰু মই ইয়াৰ মাজতে আমাৰ ৰাজ্যিক প্ৰেচিডেণ্টক লগ ধৰি পেলাই কথাটো অৱগত কৰিম এনেকৈ ৰাইজৰ সমস্যাটো তাৰমানে ৰাস্তা ঘাটৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায়